এই আমাৰ ৰাংচাপাৰা গাঁৱত বহুত বিভিন্ন প্ৰান্তৰ পৰা জনতাই আহে হাজাৰকে হাজাৰ ক্লিন ভিলেজ বুলি চাবলৈ আৰু যিমানে জনতা আহে আমি ভাল পাওঁ মই যিমানে জনতা আহে সিমানে ভাল পাওঁ সেই বেম্বু ফ্লেগটো বনোৱাৰ উদ্দেশ্য হ'ল মূল উদ্দেশ্য হ'ল হাজাৰকে হাজাৰ জনতা আহে ইয়াৰে ভিতৰত কোনোবা নহয় কোনোবাই চিন্তা চৰ্চা কৰিব এওঁলোকে দুখীয়া হ'লেও ইমান ক্লিন কৰি ৰাখিছে বেম্বু ফ্লেগটো বনাই সেই কথাটো কোনোবা নহয় কোনোবাই চিন্তা কৰিব এওঁলোকে যেনেকুৱা ক্লিন কৰি ৰাখে আমাৰ নিজৰ গাঁও নিজৰ ঘৰখিনি কিয় আমি ক্লিন কৰি ৰাখিব নোৱাৰোঁ সেই কথা যদি প্ৰতি জনতাই যদি দায়বদ্ধ যদি লয়ে তেনেহ'লে এদিন নহয় এদিন সদৌ অসমে ক্লিন বুলি ডিক্লেয়াৰ হ'ব বুলি আমাৰ আশাবাদী নিশ্চয় ভাল চিন্তা এইটো মানে আচলতে ইয়াতে অকল আমি আপোনালোকৰ এইখিনি চাই মনত উপভোগ কৰাটো উদ্দেশ্য হ'ব নালাগে উদ্দেশ্য এনেকুৱা হ'ব লাগে এওঁলোকে কেনেকুৱাকৈ ক্লিন কৰি ৰাখিছে আৰু আমি যাই চবেই চেষ্টা কৰিব লাগে এইটো ইমান টান কথা নহয় এটা অভ্যাসটো অলপ সলনি কৰিব লাগে লাইফষ্টাইলটো অলপ চেঞ্জ কৰিলে হৈ যায় এইটো পৰা শিক্ষিতৰ বিষয়ে ইমান দায়িত্ব নহয় হয় সেই ক্লিন ৰখাৰ কাৰণে সেইটোতো হাতৰ কামহে হাতৰ কাম এইটো আৰু এটা অভ্যাসটো সলাব লাগে আমি য'তে ত'তে পেলাব নালাগে ভালকৈ এঠাইত পেলাব লাগে ধনী দুখীয়াৰ কথা নহয় ধনী দুখীয়াৰ কথা নহয় এইটো মানুহৰ মানে চিন্তাধাৰাৰ কথা চিন্তা আৰু নিজৰ গাঁওখিনি নিজৰ ঘৰৰ চৌপাশটো যদি চাফ চিকুণো যদি যিমানে ৰাখিব পাৰে সিমানে কিছু নহয় কিছু বেমাৰৰ আজাৰৰ পৰাও মুক্তি পায় আৰু এটা কথা এই যিটো এটা শান্ত আৰু মানে হাইজিন মানে চাফ চিকুণ পৰিৱেশ চালে মনতো এটা মানে এটা শান্তি এটা আহে আৰু সেইটোৱে মানে মানুহক যথেষ্ট সহায় কৰে আন আন কাম কাজত ভাল চিন্তাৰ কাৰণে বা সুস্বাস্থ্য এটা থাকিলে নিশ্চয় মানুহে ভালকৈ চিন্তা কৰিব পাৰিব কামতো শক্তি পাব মনোবল পাব কেৱল মানে অলপ সময় অতিবাহিত কৰাৰ কাৰণেহে আহে প্ৰায়খিনি মানুহে তাৰপিছত গৈ একো সলনি নহয় সেইটো এটা মানে বহুত দুখজনক কথা কিন্তু লাহে লাহে চিন্তা কৰিব লাগে চবে অকল আপোনালোক নহয় গোটেই বিশ্বখনে চিন্তা কৰিব লগা বিষয় এতিয়া ক'বলৈ গ'লে সেইটো আমাৰ গৌৰৱৰ নহয় কিন্তু অসমৰ বিভিন্ন জাতি বসবাস কৰি আছে সকলোৱে সন্মান পাই আছে যে অসমতো ক্লিন ভিলেজ আছে বুলি কিন্তু ৰাংচাপাৰাৰ বিষয়ে ক'বলৈ গ'লে লাজৰ কথা দুখীয়া গাঁও পঢ়া শিক্ষিত কম তেনেকুৱা আন গাঁৱৰ নিচিনা ছাৰ্ভিচ কৰা মানুহ কম ইজনক কিন্তু তাৰে ভিতৰতে যিমানে নহয় কিয় এতিয়া অসমৰ বিভিন্ন জাতি বসবাস কৰি আছে সকলোৱে সন্মান পাই আছে যে অসমত ক্লিন ভিলেজ আছে বুলি কিন্তু এতিয়া লণ্ডনৰ পৰা আহিছিল এই দুখীয়া গাঁও চাবলৈ এই বেম্বু ফ্লেগত আহি পাইছে আমেৰিকাৰ পৰা চাহেব বুলি ক'ব পাৰোঁ সেইটোতো আমাৰ গৌৰৱৰ কথা নহয় তাহাঁতৰ টাউনে চহৰে ইমান আমেৰিকা বা লণ্ডনৰ মানুহ ইয়াতে এই দুখীয়া গাঁও চাবলৈ অহা সম্ভৱ নহয় কিন্তু আহিলে কিয় তাৰে অৰ্থ আছে যে ক্লিন ভিলেজ কেনেকুৱা তাহাঁতৰ মনৰ চাবলৈ চক আছে সেইকাৰণে আহি পাইছে ইমান দূৰৰ পৰা ইমান টকা খৰচ কৰি সেইটোতো আমাৰ ৰাংচাপাৰাৰ বাসিন্দাবিলাকৰ গৌৰৱৰ কথা নহয় অসমৰ বিভিন্ন জাতি বসবাস কৰি আছে সকলোৱে সন্মান পাই আছে ইয়াৰ জাতিৰ কথা নহয় যিমানে অসমৰ বসবাস কৰি আছে সকলোৱে সন্মানটো পাই আছে আপোনালোকে যেতিয়া প্ৰথমে আৰম্ভ কৰিছিল কি বুলি ভাবিছিল মানে কি আশা কৰি কি মানে উদ্দেশ্য লৈ এই হেৰিটো আৰম্ভ কৰিছিল এই ক্লিন ভিলেজ কৰাটো এইটো আমাৰতো হেৰি আগত পাৰে এনেকুৱা ক্লিন কৰিছিলা আমি আপোনালোকৰ তেনেকুৱাকে আছিলে আগৰ পৰা আপোনালোকৰ লাইফষ্টাইলটোৱে তেনেকুৱা আৰু আটা পিঠাই এনেকৈ থাকে হয় আপোনালোকে কেনেকুৱাকে ধৰক ৰাখিছে কি মানে কিবা নীতি নিয়ম বা এনেকুৱা কিবা গাঁৱৰ নীতি নিয়ম নে এনেই আপোনালোকে হেৰি নীতি নিয়মটো আছে কাৰণ নীতি নিয়মটো এইটো গাঁৱতো হেৰি কিবা পোষ্টিংটো থাকিব লাগিব এইটো আমাৰ গাঁৱতো এনেকুৱা থৈছে
কাইবা এই ৰাস্তা মেইন ৰাস্তাৰ হেৰি লেতেৰা কৰিলে অঁ ফাইন লাগিব। কিমান টকা ফাইন দিয়ে? ফাইন দিব লাগে? এইটো কেছ পুঁজি কেছ অঁ 100 বা 15 অঁ এনেকুৱা বুন অঁ না কি অঁ বন অঁ এটা চাফা কৰিব লাগিব। অঁ জংঘলবিলাক সৰু সৰু বনবিলাক চাফা কৰিব লাগে আৰু বছৰে 2 বাৰ চাফা কৰিব লাগিব। অঁ অঁ এনেকুৱা নিয়ম আৰু লেট্ৰিন চবে থাকিব লাগিব। কাঁচা লেট্ৰিন হ'লেও অঁ থাকিব লাগিব। অঁ এনেকুৱা নিয়ম আছে তাৰমানে আৰু। কেঁচা লেট্ৰিন হ'লে মানুহৰ লেট্ৰিন থাকিবই লাগিব আৰু খোলা জেগাত শৌচ পেচাব কৰিব নোৱাৰে আৰু এনে আপোনালোকৰ কেনেকুৱা লাগে নিজকে যে আপোনালোকে ধৰক ইমান চাফ চিকুণকৈ থাকে? এইটো চাফ চিকুণ কৰি থাকিলে চাবও ভাল, বেমাৰ আজাৰো ইমান নাপায়। মালাৰিয়া হয় এই মালাৰিয়া বাবাটা অলপ চেফ হয়। হয় হয় এনেকুৱা আৰু চাবা ভাল নালাগে না চাফ চিকুণ নকৰিলে। ক'ৰবাত যাইলে চিপছ বাকলা কিবা ভেলাবা টেকা পালে এনে ইমান আমাৰ চকুটো বেয়া লাগে আৰু মনটো বেয়া লাগি যায় আৰু লেতেৰা দেখা পালে। বেলেগত কৰবাত গ'লেও বেয়া লাগে আৰু ন মনটো ভাবে যে ইমান লেতেৰাকৈ ৰাখিছে আৰু এতিয়াতো আপোনালোকে ধৰক চাফ চিকুণকৈ ৰাখে বা আপোনালোকে বেছি লেতেৰা নকৰে। বাহিৰৰ পৰা যিখিনি মানুহ টুৰিষ্ট হিচাপত আহে ইয়াত চাবলৈ আহে তেওঁলোকেতো ইয়াত সেইটো ৰক্ষা নকৰে। ধৰক এই দেখিছো চিপছৰ পেকেটবিলাক বা তেওঁলোকে ব্যৱহাৰ কৰাৰ কাৰণে এইবিলাক লেতেৰা হৈছে। তেওঁলোকে এইটো বস্তু বেছি হেৰি নকৰে নেকি নিজকে বোলে ইয়াত সোমাইছো অলপ আমিও ৰক্ষা কৰোঁ চাফ চিকুণকৈ? আপুনি যে ক'লে ধৰক আহে ইয়াতে ল'ৰাবিলাকে বহে শিখৰ খাই য'তে ত'তে পেলাই পিকবিলাক এনে তেওঁলোকে ইমান হেৰি নহয় নেকি এই বস্তুটো? মানে এটা ৰেচপেক্টটো কৰিব লাগে যে এওঁলোকে ইমান কষ্ট কৰি আছে, আমি কমচে কম গৈ এইখিনি লেতেৰা নকৰোঁ চাওঁ বাৰু। এতিয়া মানা কৰাটা অঁ এইটো কিমান মানা কৰিব দে? হয় কৰ খাব ভিত পেলাব এইফালে ভিত নেপেলাবি দেই নেপেলা পেলাব আৰু চিপছ বাকলা এই ডাষ্টবিন আছে ডাষ্টবিনত পেলাবি নেপেলাম দে এইফালে পেলাই থৈ গুচি যায়। এনেকুৱা কৰোঁ। মানে মইতো এইটো ভাবোঁ যে মানুহে যেতিয়া ইয়াতে আহে চাবলৈ এইটো হ'ব লাগে যে এওঁলোকে কেনেকুৱাকৈ চাফ চিকুণকৈ ৰাখিছে সেইটো শিকি যাব লাগে আৰু ঘৰতো তেনেকুৱা এটা পৰিৱেশ ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে। এটাই আমি কয় হয় ঘৰত যাই সেনে এনেকৈ চাফ চিকুণ কৰি দিম। নে আপুনি কি ক'ব বিচাৰে বাকীখিনি? আপোনালোকে ধৰক এখন গাঁও গোটেই ধৰক গোৱালপাৰাখনতে বা অসমখনত বহুকেইখন এনেকুৱা গাঁও আছে আৰু গোৱালপাৰাত হয়তো 2-এখন আছে। আপোনালোকে বাকীখিনি মানুহক কি ক'ব বিচাৰে এই বিষয়টোত? বোলে কিবা ক'ব বিচাৰে নে চাফ চিকুণতাৰ ওপৰত? চবে কৰিলে ভাল। অসমত চবে কৰিলে অসমত বহুত হেৰি হ'বতো নাম হ'বতো। চবে এনেকুৱা কৰিলে ক্লিন কৰি কিনে ৰাখিলে অসমত বিৰাট নাম হ'ব। এটাতো সেই আমিতো চাফ চিকুণ কৰে ন ৰাংচাপাৰা পাওঁ এই চবে নামটো হৈছে অসমত থকা মানুহবিলাক চবে নাম হৈছেতো আমাৰ খানিৰ নাম নহয়। গোটেই অসমৰে নাম